হেল্ল' এভৰিৱান, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। আজি ঘৰৰ ওচৰতে এখন বিয়া আছিলে, সেয়ে বিয়া খাবলৈ আমি সকলো আহিলোঁ বিয়া খাবলৈ। আৰু এয়া দেখিছেনে, বিয়াত আহি পেলাই বহি আছোঁ। আৰু সেই আঁতৰত যে আছে, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে কইনা কোনজনী। আৰু যিহেতু আমি বড়ো মানুহৰ বিয়া খাব আহিছোঁ, সেইকাৰণে দেখিছেনে কইনাজনীয়ে বড়ো ষ্টাইলতে কাপোৰ পিন্ধি আছে। আৰু এয়া চাওকচোন, আমি আহি অলপ সময় বহি আছিলোঁ, বহি চবকে চাই আছোঁ, নাচি কৰি আছে। আৰু তাৰ পাছতে ৰিচিপশ্যনলৈ সোমাই আহিলোঁ খাবলৈ কাৰণে। আৰু এয়া দেখিছেনে, আগত ডিছ আৰু গ্লাছ লৈ বহি আছোঁ, ভাত কেতিয়া দিব আৰু দিলেহি বাৰু ভাত আহি। আৰু এয়া দালি দিছে, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। তাৰ পাছতে ইয়াতে দেখিছেনে, দালি, ভাজি আৰু মুৰিঘণ্টা দিছে, ইফালে পনীৰ দিছে, মাছ দিছে আৰু গাহৰি মাংস দিছিলে। সেইটো আমি যিহেতু নাখাওঁ, সেইকাৰণে আমাক পনীৰ দিছে আৰু মিঠাও দিছে। খাই কৰি লৈ আহি আমি বাহিৰত বহিলোঁহি। আৰু বাহিৰত আহি চাওকচোন, ঘৰৰ মানুহবোৰে সকলোৱে নাচি আছে। বেলেগ মানুহ আছে, কিন্তু তথাপি ঘৰৰ মানুহখিনি, ল'ৰা ছোৱালী সকলোবোৰে নাচি আছে। আৰু আমিও অলপ সময় চালোঁ, মানে বড়ো মানুহৰ এইবাৰ ফাৰ্ষ্ট বিয়া খাব আহিছোঁ ন, সেইকাৰণে ভালো লাগিছে। নাচবোৰ এনেও ভাল লাগে। সকলোৱে চাওকচোন ইমান ধুনীয়াকৈ নাচি আছে। সিহঁতে যে নাচি আছে ন, এইবোৰ দেখি যে মোৰ গাটো লৰিয়ে আছিল, মোৰো নাচিব মন গৈ আছিলে, বাট নানাচিলে। আৰু ইফালে নাচি থকা চাই থাকোঁতে অলপ পাছতে শুনিছোঁ দৰা আহিলেই হেনো। মানে 9টা নে 10টা বজাৰ পৰা কিবা লগন দিয়া বুলি কয় যে, সেয়া আছে বোলে। সেইকাৰণে 7:30 বাজিতে ল'ৰা আহিলে। আৰু এয়া দেখিছেনে, ল'ৰা গাড়ী এইখন দেখিছেনে, কাৰখন, সেইখন দৰা আহিছে। আৰু ইফালে কইনা ঘৰৰ মানুহ ৰখি আছে দৰাক আদৰিবলৈ। আৰু এয়া কইনা মাক, নিশ্চয় ধৰিব পাৰিছে। আৰু সেইখন যে দেখিছে চাকি লৈ পেলাই ৰখি আছে, সেইখন কলেৰে বনাইছে, ভাল লাগিছে ন। ছাইডত কলগছৰে বনাই ধুনীয়াকৈ দিছে। আৰু ইফালে চাওকচোন, গাড়ীৰ পৰা দৰা নামি আহিছে। আৰু লগত সখীও আছে বাৰু, সখী এজন যাবই লাগে ন, এয়া অসমীয়া সমাজৰ পৰম্পৰা। লগত দৰাৰ লগত সখী থাকিবই সদায়। আৰু ইফালে দেখিছেনে, সকলোৱে দৰা অহালৈ বুলি চিঞৰিছে। আৰু ইফালে দৰাক ভৰি ধুৱাবলৈ সকলোৱে পইচা ডিমাণ্ড কৰি আছে। এই মুহূৰ্তটো যে কিমান ভাল লাগে ন। আজি হেনো বোলে দৰাই 5,000 নিদিয়ালৈকে ভিতৰত সোমাবই নোৱাৰে। কিমান যে ভাল লাগে ন, এইটো টাইমত চবেই ফূৰ্তি কৰে। আৰু পাছত চাওকচোন, কিবা এটা মাননি ধৰিলে বাৰু। আৰু ধৰাৰ পাছত এয়া ভৰি ধুৱাবলৈ লৈছে কইনাৰ ভনীয়েকে। আৰু এয়া ভৰি ধুৱাইছে। ভৰি ধোৱাৰ পাছত বোলে আকৌ কিবা সেৱা কৰিব লাগে, আকৌ তাকেই সেৱা কৰিছে। আকৌ ইফালে দৰাক ধুৱাই হোৱাৰ পিছত আকৌ সখীকো হেনো ধুৱাব লাগে, তাকে সখীকো ধুৱাইছে, সেৱা কৰিছে। কিন্তু আকৌ সখীক ধোৱাৰ পিছত মাননি দিব লাগে, আমাৰ আকৌ সখীয়ে মাননিয়ে নিদিলে। আৰু এয়া দেখিছেনে, দৰা শাহুৱেক মানে কইনাৰ মাকে আহি পেলাই দৰা সখীয়কে দুইটাকে মিঠাই খুৱাইছে।
মানে ইয়াৰে চাগে পৰম্পৰা মই আকৌ নাজানো। আপোনালোকে আকৌ নাভাবিব অসমীয়া ছোৱালী হয় তাকেই নাজানে, মানে মই এইবোৰত নাযাওঁ যে সেইকাৰণে এইবোৰৰ কথা নাজানোৱে। আৰু সকলোবোৰ নিয়ম নীতি শেষ কৰাৰ পাছত সকলোবোৰ ভিতৰত গ'ল, আৰু ভিতৰত গৈ বাকীখিনি নিয়ম নীতি কৰিবই আছে সেইকাৰণে। আৰু আমি আকৌ সেইবোৰ চাই নাথাকিলোঁ, আমি গুচি আহিলোঁ। আজিলৈ মোৰ মিনি ব্লগ ইমানেই, বাই।